আইতাগৰাকীক আপোনালোকে নিশ্চয় চিনি পাইছে চাগে মই চিনাকি কৰাই দিছিলোঁ তেখেতে কেনেকুৱা পৰিস্থিতি নিজৰ জীৱনটো পাৰ কৰি আছিল নিজৰ নাতিকৰ লগতে তাৰ এটা আপডেট দিও যে আমি ঘৰখন হাজি দিম বুলি কৈছিলোঁ এটা বহুত ডাঙৰ কথা আৰু বহুত ভাল খবৰ যে ঘৰখন মই হাজি দিবলগীয়া হোৱা নাই এই প্ৰজেক্টৰ এটা ডাঙৰ এচিভমেণ্ট হৈছে যে তেখেতৰ কাৰণে এখন চৰকাৰী ঘৰ এইটা বৰ্তমান কি স্যাংশন কৰি দিয়া হৈছে বুলি ক'ব লাগিব কিন্তু তাৰ আগতে এতিয়া আমি তেখেতৰ কাৰণে বিচাৰিছো যে এটা মেডিকেল ট্ৰিটমেন্ট কৰাই মিলি যদি কিবা তেখেতৰ কাৰণে আমি মেডিকেলৰ ক্ষেত্ৰত সহায় কৰিব পাৰো হেতুতে আমি এতিয়া ফোকাস কৰিছো যে আইজে আপোনাৰ কথাখিনি শুনিলে বহুত দুখ কৰিছে আপোনাৰ মৰমো দিছে বহুতে ভগৱান তেওঁলোকে সেইটো ভগৱানৰে বিচাৰ আৰু নয়দা ভালত যাওঁ বেয়াত যাওঁ তেওঁ জানিব বাপা কষ্ট সুবিধা মোৰ ল'ৰাই কষ্ট পাই আছে এখন ক'ত যাব এতিয়া এতিয়া আপোনাক আমি কাপোৰ হলুৱাই মেডিকেল লৈ যাম প্ৰথমতে মেডিকেলত দেখাম ঠিক আছে এনেকে কুচল ল'ব পাৰিব নে কুচল লৈ লওক নহ'লে মানে ভৰি দুটা ফুলি আছে যে বুজি পাইছে না তো পেচেণ্টৰ মানে এনিমিক মানে ফেইলাৰত আছে সেইটো আমি এতিয়া ইনভেষ্টিগেশ্যনত প্ৰথম আমি লোৱাৰ লিম্বৰ যিমান এক্সৰে আছে কৰি চাব লাগিব যদি এডজাষ্ট কোনো ফ্ৰেকচাৰ নাই তেতিয়া পেচেণ্টৰ নিউট্ৰিশ্যনেল ষ্টেটাছটো বঢ়াব লাগিব আইদাৰ এডমিশ্যন কৰে নিউট্ৰিশ্যনটো ভেৰি পুৱাৰ মানে আপোনাৰ চুলিবিলাক চাওক গোটেই মানে হেৰি হৈ গৈছে ন চ' চিভিয়াৰলি নিউট্ৰিশ্যনেলি মানে ডিপ্ৰাইভড আইতাৰ ভালেমানখিনি টেষ্ট কৰা হ'ল যিখিনি প্ৰয়োজন হৈ আছিল তাৰপিছতে এক্সৰে কৰা হ'ল এক্সৰেত বাৰু একো তেনেকৈ ফ্ৰেকচাৰ বা বেলেগ একো ওলোৱা নাই কিন্তু যিবিলাক বনবিলাক মানে অৱস্থাটো একেবাৰে বেয়া হৈছে থাইৰয়ডৰ যি লেভেল 44 হিমোগ্লোবিনৰ মাত্ৰা মাত্ৰ 5% মাল নিউট্ৰিশ্যনৰ পৰা আদি কৰি ভালেমানকেইটা সমস্যা তেখেতৰ আছে মই ডক্টৰ নয়ন ভৰালিক তেখেতক ধন্যবাদ জনাবলৈ বিচাৰিম তেখেতে যে নিজে আগবাঢ়ি আহিল আইতাৰ কাৰণে আমাৰ যথেষ্ট ট্ৰিটমেণ্টৰ পৰা আদি কৰি দৰৱ তেখেতৰ ফালৰ পৰা আগবঢ়ালে সেইকাৰণে তেখেতক বহুত বেছি ধন্যবাদ মই এটা ৰিকুৱেষ্ট কৰিম যাতে আমি সকলোৱে তেখেতক ধন্যবাদ জনাওঁ এতিয়াতো বৰ্তমান তেখেতক ঘৰত লৈ যোৱা হ'ব কিন্তু ঘৰত লৈ যোৱাতকৈ আমি বেছিকৈ গুৰুত্ব দিছোঁ যাতে আমি তেখেতক আশ্ৰমত ৰাখিব পাৰোঁ এজনে ইয়াৰ পৰা কুলাত উঠাই এজন ওপৰত কুলাত তেনেকৈ দিব লাগে কেলে কান্দিছে বা আজি দেখুৱাই আনিছে ন